এটা নতুন ভিডিঅ'লৈ মই সৈনিকা বৰাই আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ জন্মদিনৰ উপলক্ষে আজি এভাগ মন্দিৰত যাম আৰু ৰাস্তাতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ঘৰৰ পৰা ষ্টাৰ্ট কৰা নহ'ল, লৰালৰিতেও ষ্টাৰ্ট কৰা নহ'ল ভিডিঅ'টো। তাৰপিছতে এনেকৈ গৈ পেলাই আমি এভাগ মন্দিৰত গৈছোঁ আৰু কি মন্দিৰ গৈছোঁ চাওকচোন। ইমান ভাল লাগে মন্দিৰভাগ। এইভাগ মন্দিৰ আছে নগাঁও কোৰ্টৰ ঠিক ফ্ৰণ্টত বুলি ক'লেও একো মিছা নহয়, ফ্ৰণ্টতে আছে এই মন্দিৰভাগ। আৰু মন্দিৰত গ'লে সকলোৰে মন ভাল লাগে নহয় জানো। আৰু মোৰো সেইবাবে আজি মনটো বিৰাট ভাল লাগিলে। মন্দিৰত গ'লোঁ আৰু বহু দিনৰ পৰাই ভাবি আছিলোঁ যে বন্তি এগছ দিম আৰু আজি সেই দিনটো পৰিলে। আৰু আজিয়ে মই মন্দিৰভাগত মই বন্তি দি থৈ আহিলোঁ আৰু লগতে মোৰ ভাইটি গৈছিলে। ভাইটিহঁতি গ'লোঁ মন্দিৰভাগত সেৱা কৰিলোঁ। আৰু চাওকচোন ভিডিঅ'টো চাই থাকক পিছলৈ কি হয়। মন্দিৰভাগত যদি পোনে পোনে যায় তেনেহ'লে আপুনি পাব শিৱ মন্দিৰ, তাৰ কাষতে আছে শ্ৰীকৃষ্ণ মন্দিৰ, তাৰ কাষত আছে হনুমান মন্দিৰ, সাই বাবা মন্দিৰ আৰু দুৰ্গা মা মন্দিৰ। সকলোখিনি মন্দিৰ মানে সেৱা কৰি আহিব পাৰে। গতিকে এইভাগ মন্দিৰত গ'লে এজনৰ ওচৰলৈ যদি যায় তেনেহ'লে প্ৰতিজনতে অন্তত আপুনি মূৰটো দুৱাই আহিবলৈ সেই সৌভাগ্যকণ আপোনাৰ মিলে। গতিকে আজি মই সেইটো কাৰণে সেইভাগ মন্দিৰত গৈছোঁ। আৰু মই এইভাগ মন্দিৰত আজি বুলিয়ে নহয়, মই মন্দিৰত গ'লে মই এইভাগ মন্দিৰলৈ যাওঁৱেই। বৰ ভাল লাগে এইভাগ মন্দিৰত। আৰু তাৰপিছতে চাকি বন্তি দি পেলাই আমি ওলাই আহিলোঁ মন্দিৰভাগৰ পৰা। গৈ পেলাই আকৌ জন্মদিন বুলি ক'লে সকলোৰে ভাল লাগে আৰু মোৰো মনটো ভাল লাগিলে। কিন্তু এটা কথা দেই, জন্মদিনটো হয় মোৰ জন্মদিন, কিন্তু এই এটা বছৰ আমি আকৌ অতিক্ৰম কৰিলোঁ মৃত্যুৰ মুখত। আমাৰ যিমানেই দিনবিলাক গৈ আছে সিমানে আমি যেন মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছোঁ এনেকুৱা লাগে। তথাপি ভগৱানক সেৱা জনাই পেলাই মই এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দুকপিমান ফটো উঠিলোঁ, ভাবিলোঁ সেইকেইখনো একেবাৰে শেষত শ্বেয়াৰ কৰি দিওঁ। তেনেহ'লে আজিলৈ বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ। বাই বাই।